হেল্ল' ফ্ৰেণ্ডছ, আমি আজি গৈ আছোঁ ডিব্ৰুগড় খনিকৰ পাৰ্ক। ডিব্ৰুগড় আটাইতকৈ এখন ডাঙৰ পাৰ্ক। তো আপোনালোকে প্ৰথম পৰা লাষ্টলৈ কণ্টিনিউ চাব বুলি আশা কৰিলোঁ। আকৌ কমেণ্ট বক্সত বেয়াকৈ নজনাব যে আমি চালোৱে বুলি। মই জাষ্ট দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া টিকট কাটিলোঁ। এয়া আকৌ টিকটটো লৈছে, দুটা টিকট কাটিলোঁ, তাই আৰু মই। তো আপোনালোকে চাই যাওক ভিডিঅ'টো কণ্টিনিউ। সোমাই আছোঁ কোনে সেইটো সেই গঁড় মানুহ। ৱাও মজা দেখিছোঁচোন। ৱাও, বহুত ডাঙৰ ঠাই যেন লাগিছে। সোমাই চাওঁ, দেখি যাব, চাই যাওক। গাই আগে গৈ আছে হা। চব বহিবলৈ কাঠেৰে পাৰি দিছে, কাটি ৰং কৰি। এইডোখৰ জড়িত লোৱা বহিবলৈ মজা আছে। গৈ আছোঁ, তো আপোনালোকে চাই চাওক ভিডিঅ'টো কণ্টিনিউ। দেখুৱাবলৈ চেষ্টা কৰিম সকলো।
দোস্ত আপোনালোকে ভিডিঅ'টো চাই আছে খনিকৰ পাৰ্ক দূৰত কি দেখিছোঁ চাওকচোন কাঠফুলা চাৰিবাৰ দেখিছোঁ এপাহ চাৰিপাহ চাওক বহুত ডাঙৰ এটা এৰিয়া লাগ খাই আছে মইতো শুনা ডিব্ৰুগড়ত এখনে ডাঙৰ পাৰ্ক খনিকৰ পাৰ্ক আজি ময়ো প্ৰথমবাৰ আহিছোঁ আহোঁতে অলপ টাইম লাগিলে কাৰণ ডিব্ৰুগড় টাউনত মোৰ বহুত কাম আছিলে গাব দিব ভালকৈ নোৱাৰোঁ ইমান এটা ডাঙৰ মানে ঠাৰি কাঠফুলাৰ আৰু বহুত দেখাবলৈ আছে আপোনালোকক তেনেকৈ ইমান দেখাবলৈ নাই আচলতে এইবোৰ দূৰত দেখিছেনে ডাঙৰ ডাঙৰ বগলী দুজনী আছে গৰম উঠি গৈছে কিন্তু দেই মই জাকেটডাল পিন্ধি আছোঁ দাই আহিছে খুৰা এইফালে অলপ ঘূৰিছেগৈ মইতো ব্লগ বনাই আছোঁ বাৰু এইটো এটা প্লেগ্ৰাউণ্ড ইয়াত এক্সট্ৰা টিকট কাটি দেখিছেনে সেইটো ৰেলৰ ডবাৰ দৰে সেইবোৰ চিৰি এনেই অলপ সময় ঘূৰাই দিয়ে সেই দুটা দেখিছেনে বগলী আপোনালোকে ভিডিঅ'টো কিন্তু কণ্টিনিউ কৰিব ৱাও তলত চাওক তো আমি গৈ আছোঁ
মানুহবোৰ বহুত আহিছে, ফটো মাৰিছে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। হেল্ল' গাইজ, আপোনালোকে এটা ভাল জেগা বস্তু দেখাম, চাই থাকক। এয়া কি জলবাৰী হেল্ল' মজা আছে ন ফটো মাৰিবলৈ। তো গাইজ আপোনালোকক দেখাবলৈ বহুত বস্তু আছে, চাই যাওক। আৰু কি দেখাম, তলত কি হাল দিছোঁ আৰু এয়া কি চাওকচোন, ৱাও ইমান ডাঙৰ এটা সাপ। সাপ এইটো কি মানে, এইটো বাঁহ হা। দেখুৱাই আছোঁ। এয়া ভাগৰ লাগিলে বহিবলৈ গছ কাটি আধা দুঘৰত মানে ৰং কৰি দিছে হা, বহিব পাৰে। তো মই অলপ বহোঁ, ভাগৰ লাগিছে। তো গাইজ অলপ ৰখি লওঁ, ভিডিঅ'টো আকৌ কণ্টিনিউ চাব। তো এটা ইমান ভাল বস্তু এটা দেখাবলৈ আহিছোঁ, চাই যাওক। সেয়া কি, ইয়াতে এটা ঠাই আছে। ৱাও বহিবলৈ, কিন্তু ইয়াত ৰ'দ পৰি আছে, ইমান গৰম উঠিছে যে কোনো এতিয়া বহিব নোৱাৰে। মই এতিয়া কোনটো ৰাস্তাই যাম চাওক, এইটো। এয়া কি, এয়া চব কি হয়। সেয়া তলত এটা বাট আছে, ইয়াত বহুত লেতেৰা আছে, পানী যায় নেকি ইয়াত। ৱাও ইয়াত কিন্তু বহিবলৈ মজা আছে। মই সময় থকা হেঁতেন আৰু সময় বহিলোহেঁতেন, কিন্তু সময় নাই মোৰ লগত। ঘৰত যোৱাত ৰাতি হ'ব। দেখিছে নহয় কি মজা, দুটা চিট। আৰু এটা বস্তু দেখাওঁ, সাগৰত পোৱা যায় নেকি এইটো, অক্টোপাছৰ দৰে। চাওক ৱাও, তো গাইজ সেইটো হয়, তাত খানা পিনা কিনিব পাৰি। আৰু তাত পাণ্ডা 3টামান আছে, আৰু এইবোৰ ল'ৰা ছোৱালী খেলা। মানুহ আছে, বহুত আছে। কি আছে, সোমাব নিদিয়ে না, দিব বাবা। পানী সাঁতুৰিব পাৰিব, বাহ বাহ। এইবোৰ খেল খেলি আছে ল'ৰাবোৰে। মই ফটো মাৰিলোঁ বাৰু, দেখাইছোঁ তথাপি। এইবোৰ
বহিবলৈ কি মজা ধৰণে মানে সজাইছে ন, সেইটো এটা। মই তাত এবাৰ খেলিলোঁ বাৰু। এয়া চক মাক আৰু পোৱালি। এয়া মজুজ লাগিছে।